নমস্কাৰ লিটল কিচেনলৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই লুচি মটৰ মাহৰ ঘুগুনি এটা ব্যঞ্জন লৈ আহিছোঁ। এই লুচিত মই আদা জনি ব্যৱহাৰ কৰিছোঁ। যিসকল লোকে গেছ হ'ব বুলি লুচি খাবলৈ অকণমান চিন্তা কৰে সেইসকলেও এই লুচি বিনা দ্বিধাই খাব পাৰিব। আৰু মটৰ মাহখিনি মা মছলাৰে মই আগতীয়াকৈ মেৰিনেট কৰি ৰাখিছোঁ। যিটো খাবলৈ সোৱাদতো মাংসৰ দৰেই লাগে। তেনেহ'লে পলম নকৰি আমি ব্যঞ্জনটো আৰম্ভ কৰোঁ আহক। ইয়াৰ কাৰণে মই ৰাতিয়ে তিয়াই থোৱা 2 কাপ মটৰ মাহ ধুই লৈছোঁ। এমুঠি নিউট্ৰেলা চয়াবিনৰ কৰি লৈছোঁ। এটা বিলাহী, 2টা আলু, 2টা পিঁয়াজ, এফাল মই তেলত দিবলৈ থৈছোঁ। কেইফুটামান মই নহৰু লৈছোঁ আৰু এটুকুৰা আদা লৈছোঁ। ফোৰণত দিবৰ কাৰণে মই আধা চামুচ জিৰা লৈছোঁ, এটা শুকান জলকীয়া লৈছোঁ আৰু এখিলা তেজপাত লৈছোঁ। আদা, নহৰু, পিঁয়াজ গোটেইখিনি মই এনেদৰে পিহি ল'লোঁ। মটৰখিনি মেৰিনেট কৰি ল'ম। তাৰ কাৰণে মই লৈছোঁ এটা পিঁয়াজ পিহি লৈছোঁ, কেইফুটামান নহৰু, আদা এটুকুৰা আৰু আধা চামুচ চাহ চামুচৰ আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ হালধিৰ গুড়ি, আধা চামুচ জিৰাৰ গুড়ি, আধা চামুচ জলকীয়াৰ গুড়ি। এই গোটেই বস্তুখিনি মই এতিয়া মটৰখিনিৰ লগত মেৰিনেট কৰি পেলাম। এতিয়া মই অলপ তেল দি দিছোঁ। তেল দি গোটেই বস্তুখিনি সানি পেলাম। এইদৰে সনাৰ পিছত মই অলপ সময় ঢাকি থৈ দিম আৰু নিউট্ৰেলাখিনি গৰম পানী দি অলপ সময় কোমলিবলৈ দিম। মানে মই 2 কাপ ময়দা লৈ লৈছোঁ। তাত অকণমান নিমখ দিছোঁ তাৰ জোখাৰে। অকণমান জনি গুটি লৈছোঁ, যিটো আজৱাইন বুলি কয়। অকণমান মই আদা লৈছোঁ। এই গোটেই বস্তুখিনি মই সানি লৈছোঁ। সানি লৈ ইয়াতে অকণমান মই ৰিফাইন তেল দি দিছোঁ। গোটেই বস্তুখিনি মই ভালদৰে ময়াম দি দিছোঁ। এতিয়া মই কুহুমীয়াতকৈ অলপ বেছি গৰম পানী লৈছোঁ। এইটো প্ৰায় হৈ গৈছে। ঠিক এনেকুৱা এটা ডো হৈছে। অলপ সময়ৰ কাৰণে মই এইটো এনেদৰে ৰাখিম। অলপ তেল সানি দিছোঁ, এনেদৰে ৰাখি দিছোঁ। এতিয়া মেৰিনেট কৰি থোৱা মটৰখিনি ওচৰলৈ যাম। কুকাৰটো পাতি দিছোঁ। কুকাৰটো গৰম হ'লত মই তেল দি আলু কেইপিচ নিমখ হালধি দি ভাজি লৈছোঁ। আলু কেইপিচ আধা ভজা হৈ গৈছে। এতিয়া মই উঠাই দিছোঁ। সেই তেলতে মই বগা জিৰা আধা চামুচ দি দিছোঁ। জিৰা ফুটিছে। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দিছোঁ। লগতে দিছোঁ মই তেজপাত, শুকান জলকীয়াটো 3 টুকুৰা কৰি খুন্দি দিছোঁ।
পিঁয়াজ ৰঙা হৈ আহিছে। এতিয়া মই মেৰিনেট কৰি থোৱা মটৰখিনি দি দিছোঁ। গোটেই বস্তুখিনি যাতে ভালদৰে ভাজ খায় তাৰ কাৰণে মই মাজে মাজে লৰাই থাকিম। লগতে মই চয়াবিনৰ গুটিকেইটা দি দিম। কমাই দিছোঁ। পুনৰ লৰাই গোটেই মছলাৰ লগত যাতে গোটেই বস্তুখিনি ভাজ খাই যায় তাৰ কাৰণে মই ঢাকনিখন মাৰি দিম। অলপ সময় ভজাৰ পিছত মই ঢাকনি দাঙি চাইছোঁ। মটৰ আৰু নিউট্ৰেলাখিনি ভাজ খাইছে। এতিয়া মই কাটি থোৱা বিলাহী কেইডোখৰ দি দিছোঁ। লগতে মই আলু কেইডোখৰ দি দিছোঁ। মাৰি দিছোঁ। পুনৰ ঢাকনিখন খুলি গোটেই বস্তুখিনি মছলাৰ লগত ভালদৰে ভাজ খাই গৈছে। এতিয়া মই উতলাই থোৱা গৰম পানী দি দিছোঁ। ভালদৰে উতল অহাত মই ঢাকনখন লগাই 7টামান হুইচেল আহিবলৈ দি দিছোঁ। মাৰি লোৱা ময়দাখিনি উলিয়াই আৰু এবাৰ মাৰি লৈছোঁ। তিনিটা ভাগ কৰি লৈছোঁ। লেচি বনাই লৈছোঁ। গোটেইখিনি বস্তু এনেকৈ লেচি কৰি লোৱাৰ পিছত মই এটা এটাকৈ বেলি যাম। এতিয়া মই লুচিৰ কাৰণে কেৰাহী পাতি ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ যোৱাত মই লুচিখন দি দিছোঁ। লুচি সকলোৱে বনাব জানে। তাৰ ভিতৰতে লুচি ফুলা নুফুলাক লৈ কিছুমানৰ অলপ অসুবিধা হয়। লুচি ফুলিবলৈ হ'লে জুইৰ তাপটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে। তাপটো বৰ বেছি ঠাণ্ডা হ'ব নালাগে। প্ৰথম অৱস্থাত তাপ হ'ব লাগে, তেলখিনি পূৰা গৰম হ'ব লাগে। তাৰপিছতে জুইটো কমাই আনিব লাগে। কিয়নো বেছি গৰম হ'লে লুচিখন খুব সোনকালে ৰঙা হৈ যাব, কিন্তু ভিতৰখন নিসিজিব। আৰু লুচিখন খুব পাতলো হ'ব নালাগে, খুব ডাঠো হ'ব নালাগে। আপুনি প্ৰথমখন লুচি ভাজোঁতে এইটো গম পাই যাব। লুচি বেছি ঠাণ্ডা হ'লেও নুফুলে, আৰু বেছি গৰম হ'লেও ফুলিব, কিন্তু ৰঙা হৈ যাব। মাংস যেন লগা মটৰৰ ঘুগুনি, জনি দি বনোৱা লুচি ৰেডি। এই লুচি আপুনি পদিনা চাটনি বা অন্যান্য যিকোনো আচাৰ চাটনিৰ লগত খাব পাৰে। ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব আৰু বেল আইকনটো টিপি দিব। আজিলৈ আহোঁ, পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে। ধন্যবাদ।